আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যে কেনেধৰণে আপোনালোকে এটা নতুন মানে প্ৰজেক্ট বা যিকোনো ধৰণৰ নতুন এটা আশাৰ ওপৰত কাম কৰিব পাৰিব। স্পেচিয়েলি আজিৰ ভিডিঅ'টো মই কৰিছোঁ কেৰিয়াৰ অৰিয়েণ্টেড, যিসকলে নতুন চাকৰি বিচাৰি আছে, যিসকলে নতুন কিবা এটা কৰিম বুলি ভাবিছে। এই যোনটো মই মন্ত্ৰ দিলোঁ, এই মন্ত্ৰটো আপোনালোকে সদায় চান্টিং কৰিব। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ'তে বিশেষ এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকে ভিডিঅ'টো খুব মনোযোগ দি চাব। প্ৰথমে কওঁ, আপোনালোক সকলোকে মই আঁতৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ, যিসকলে আমাৰ চেনেলটো ইমান দূৰলৈকে আগবাঢ়ি অহাত সহায় কৰিলে। ধন্যবাদ। আপোনালোকৰ অবিহনে আচলতে ইমানখিনি আহি পোৱাটো সম্ভৱপৰ নাছিলে। যিমান পাৰোঁ চেষ্টা কৰোঁ ভাল ভাল টপিকৰ ওপৰত আপোনালোকৰ আগত ক'বৰ কাৰণে বা মেনিফেষ্টেশ্যনৰ ওপৰত সদায় কৈ আহোঁ। যিসকলে নতুনকৈ চাইছে ভিডিঅ'টো, আমাৰ এই কথা ষ্টুডিঅ'ৰ যোগেদি আমি যিমানখিনি পাৰোঁ মানুহৰ মাজত শুভ বাৰ্তা বিলোৱাৰ চেষ্টা কৰি আহিছোঁ। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। যিসকলে কৰা নাই তেওঁলোকে যদি পাৰে, যদি ভাবে উপযুক্ত বুলি, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। খুব সুখী হ'ম। ধন্যবাদ। এতিয়া আহোঁ আগন্তুক আহিব লগা 23rd of January, তাৰ আগে ভিডিঅ'টো যদি আপোনালোকে পায় তেতিয়াহ'লে খুবেই ভাল। কাৰণ 23rd of January যিটো আমাৰ বসন্ত পঞ্চমী বুলি কয়, আৰু সেইটো আমাৰ আচলতে ক'বলৈ গ'লে সৰস্বতী পূজা। কিছুমানে 23rd of January কৰিব, কোনোবাই হয়তো 24th of January কৰিব। কাৰণ কেলে 23rd of January ৰাতি 2:30 বজাৰ পৰা নেক্সট ডে লৈকে সময়টো নিৰ্ধাৰণ কৰা হৈছে। গতিকে সময় ঠায়ে বেলেগ বেলেগ ধৰণে উদযাপন কৰা হ'ব। সৰস্বতী পূজা আমি সৰুৰ পৰা উলহ মালহেৰে স্কুলত থকাৰ পৰা খুব হেঁপাহৰ এটি দিন, আৰু আমি বিশেষকৈ মানে যেতিয়া আমি 5-6ত আছিলোঁ, পঞ্চম ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিলোঁ, তেতিয়া তাৰমানে সৰস্বতী পূজা বুলি ক'লে খুব বেছি আগ্ৰহেৰে ৰৈ থাকোঁ। তাতোতকৈ সৰুৱে হ'ম চাগে তেতিয়াৰ পৰা। কাৰণ কেলে সেইদিনাখন আমি মেখেলা চাদৰ পিন্ধিবলৈ পাইছিলোঁ। সেইদিনাখন মাহঁতে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধাই দিয়ে, বা আছিলে মোৰ, গতিকে বায়ে মেখেলা চাদৰ পিন্ধাই দিয়ে। গতিকে আপোনালোকৰ কাৰ এনেকুৱা ধৰণৰ স্মৃতি আছে জনাবলৈ নেপাহৰিব। খুব ভাল লাগে। সাজি কাচি আহোঁ আমি সৰস্বতী মাৰ আগত সেৱা লওঁ, আৰু সেইদিনাখন আমাৰ এনেকুৱা লাগে যে সেইদিনাখন পঢ়িব নালাগে। মাহঁতে কৈছিলে সৰস্বতী পূজাৰ দিনাখন বোলে পঢ়িব নালাগে, সেইদিনাখন একদম পৰিষ্কাৰকৈ নিজৰ টেবুলখন চাফা চিকুণ কৰি খুব সুন্দৰকৈ ৰাখি তাতে আমি ধূপ চাকি দিওঁ। আৰু মাহঁতে কয় যে আজি তাতে খুব ভাল লাগে আৰু সেইটো কথা শুনিলে মানে। নহ'লে আমাৰ নিয়ম আছিলে, আপোনালোকৰ কেনেকুৱা জনাবচোন, যে একেবাৰে মানে প্ৰত্যেক দিনাখনে স্কুল যোৱাৰ আগতো পঢ়ি যাব লাগিব, আৰু ৰাতি শোৱাৰ আগতো তাৰমানে ভাত পানী খাই থৈ অকণমান পঢ়ি পেলাইহে আমি শুব পাৰিছিলোঁ। খুব সেইখিনি সময়ত মাহঁতে মানে পঢ়া বিষয়টো লৈ বহুত বেছি মানে কিছুমান এটা নিয়ম বান্ধি দিছিলে, আৰু সেই নিয়মৰ মাজেৰে আচলতে আমি সময়খিনি পাৰ কৰিছিলোঁ। গতিকে সেয়া আমাৰ সময়ৰ কথা বা আপোনালোকৰ সময়ৰ কথা। আজিকালিও কিন্তু মই সেই একেটা উলাহে দেখিবলৈ পাওঁ ছোৱালীবিলাকৰ মাজত। বিশেষকৈ তেওঁলোকে খুব বেছি সাজি কাচি গৈ ভাল পায়। আজিৰ ভিডিঅ'টো এইখিনি অকণমান অতীত ৰোমন্থন কৰিলোঁ যদিও, আজিৰ ভিডিঅ'টোত কি থাকিব মই জনাই দিওঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যে কেনেধৰণে আপোনালোকে এটা নতুন মানে প্ৰজেক্ট বা যিকোনো ধৰণৰ নতুন এটা আশাৰ ওপৰত কাম কৰিব পাৰিব। স্পেচিয়েলি আজিৰ ভিডিঅ'টো মই কৰিছোঁ কেৰিয়াৰ অৰিয়েণ্টেড, যিসকলে নতুন চাকৰি বিচাৰি আছে, যিসকলে নতুন কিবা এটা কৰিম বুলি ভাবিছে, যিসকলে নতুন মানে নিজৰ মানে জব বা মানে চাকৰি সূত্ৰে বা কিবা সূত্ৰে তেনেকুৱা ধৰণৰ লগত জড়িত কিবা কাম কৰিব বুলি ভাবিছে, কেৰিয়াৰৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত মানে আগবাঢ়িব বিচাৰিছে, বিদেশত পঢ়াৰ কাৰণে কিবা কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আজিৰ দিনটোত যদি আমি খুব ভালকৈ মানে আৰাধনা কৰোঁ, বা আমি যদি কিছুমান চান্টিং কৰোঁ, বা আমি যদি কিছুমান মানে নিজৰ মনৰ আশাবোৰ আজিৰ দিনটোত যদি ইউনিভাৰ্চৰ আগত অৱগত কৰোঁ, খুব ভাল ফল পায় বুলি কোৱা হয়। বহুতো মাতৃয়ে, বিশেষকৈ এই ভিডিঅ'টো সেই মাতৃসকলৰ বাবে যিসকলে মোক সদায় কৈ থাকে যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা উপায় দিয়ক, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কেৰিয়াৰৰ কাৰণে উপায় দিয়ক। আৰু লগতে সেইসকল আমাৰ ষ্টুডেণ্টৰ কাৰণে বা শিক্ষাৰ্থীৰ বাবে যিসকলে বহুত বেছি কনফিউজ হয় তেওঁলোকৰ কেৰিয়াৰটো লৈ পেলাই। আমি যিহেতু বাৰ্জ ৰান কৰোঁ, এক্সেছ বাৰ্জ ৰান কৰোঁ, গতিকে আমি জানো যে কিমান ল'ৰা ছোৱালী ডিপ্ৰেশ্যনৰ লগত যুঁজি আছে, কিমান ল'ৰা ছোৱালী এতিয়াও ভাবি আছে যে কোনটো কেৰিয়াৰ চুজ কৰিলে ভাল হ'ব। কাৰণ আমাতকৈ তেওঁলোকৰ জীৱনটো সঁচাকৈ চাবলৈ গ'লে হয়তো বহুত বেছি কম্পিটিটিভ। আমি যিমান কম্পিটিশ্যন পাইছিলোঁ, আমি যেনেকুৱা এটা লেভেলত কাম কৰিছিলোঁ, সেইটোত চাবলৈ গ'লে তেওঁলোকৰ জীৱনবোৰ কিন্তু আৰু যথেষ্ট পৰিমাণে
কষ্টকৰ বুলিয়ে মই কষ্টকৰ মানে নহয় কম্পিটিটিভ বুলি ক'ব লাগিব মানে খুব বেছি আপোনাৰ প্ৰতিযোগিতামূলক গতিকে যি নহওক কিন্তু আমি তাৰ মাজতে আমাৰ কামখিনিও কৰিব লাগিব ভাল কাম কৰিব লাগিব আৰু কেৰিয়াৰ ক্ষেত্ৰতো আগবাঢ়ি যাব লাগিব নহয় জানো গতিকে মই আজি মোৰ যিখিনি মানে যিখিনি মই পঢ়া শুনা কৰি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বা মোৰ যিখিনি শিক্ষাৰ আঁৰৰ পৰা মই যিখিনি পাইছোঁ স্পিৰিচুৱেলি আপোনালোকে কেনেধৰণে কৰিব পাৰে আজিৰ দিনটোত সেইখিনি আপোনালোকক মই দিম যদি মাতৃসকলে চায় তেওঁলোকৰ সন্তানসকলৰ বাবে এইখিনি লিখি ল'ব বা যিসকল শিক্ষাৰ্থী আমাৰ বহুত মানে কম বয়সৰ য়ং জেনেৰেশ্যনৰ বহুতে আমাৰ ভিডিঅ' চায় তেখেতসকলেও কিন্তু এইখিনি খুব সুন্দৰকৈ ফ'ল' কৰিব পাৰিব গতিকে মই এটা কথা ক'ম যে এইবাৰ যদি আপোনালোকে পাৰে পৰাপক্ষত হালধীয়া ৰংটো পিন্ধিব সৰস্বতী পূজাৰ দিনাখন খুব ভাল খুব শুভ গতিকে সেইটো পৰিধান কৰিব পাৰে বাকীটো আমি সদায় বগা ৰঙৰ বা ৰঙা ৰঙৰ কাপোৰ পিন্ধোৱে ৰঙা বগা ৰঙৰ কাপোৰ গতিকে সেইখিনিলৈ কোনো কথা নাই বাট দিনটো হিচাপত যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে য়েল্ল' কালাৰটো খুব বেছি শুভ এতিয়া বহুতৰ এটা কথা কনফিউজ হ'ব পাৰে যে মই ক'লোৱে যে ডেটটো অকণমান ইফাল সিফাল কাৰণ 23 তাৰিখৰ ৰাতিৰ পৰাহে যিহেতু তিথিটো আছে গতিকে আপোনালোকে কোনটো ক্ষেত্ৰত উইচটো লিখিব বা আপুনি মেনিফেষ্টেশ্যন কৰিব সেইটো ক্ষেত্ৰত মই এটাই ক'ম আপোনাৰ যদি 23 তাৰিখে যদি আপোনালোকে পূজা পাৰ্বণ কৰিছে তেতিয়াহ'লে 23 তাৰিখৰ দিনাখন কৰিব যদি আপোনালোকে 24 তাৰিখৰ দিনাখন কৰিছে তেতিয়াহ'লে আপোনালোকে 24 তাৰিখৰ দিনাখন কৰিব যোনদিনাখন আপোনালোকে গ্ৰহণ কৰিছে দিনটো সেইটো দিনত কৰিলে হ'ল কোনো কথা নাই তেনেকুৱা আৰু দুইটা দিনতে সমানভাৱে এই এনাৰ্জিটো বা এই দিনটোৰ শুভ প্ৰভাৱটো পৰা দেখিবলৈ পোৱা যায় এই দিনটোৰ বা এই বসন্ত পঞ্চমীৰ যোনটো এনাৰ্জি যিহেতু আপোনাৰ এডুকেশ্যন বা এক্সামৰ নতুন কোনোবাই যদি কম্পিটিটিভ এক্সামৰ লগত ৰিলেটেড বা কোনোবা যদি এক্সাম দিম বুলি ভাবিছে ক্ৰেক কৰিম বুলি ভাবিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই মেনিফেষ্টেশ্যনটো লিখি পেলাই এতিয়াই কৰি থ'ব পাৰে যিকোনো ধৰণৰ নতুন বিগিনিং মই ক'লোৱে কেৰিয়াৰ ক্ষেত্ৰত বা নতুন জবৰ ক্ষেত্ৰত যিকোনো ধৰণৰ স্পিৰিচুৱেল গ্ৰ'থ স্পেচিয়েলি আমাৰ এক্সেছ বাৰৰ যিসকল প্ৰেক্টিশ্যনাৰ তেখেতসকলৰ কাৰণে বহুত ভাল আপোনালোকে সদায় কৈ থাকে যে আমি কেনেধৰণে ক্লায়েণ্টৰ লগত ডিল কৰিব পাৰোঁ কেনেকৈ আমি তেওঁলোকক মানে সেই ট্ৰাষ্ট বিল্ডিং ফেক্টৰটো যোনটো হোৱা নাই সেইটো কৰিব পাৰোঁ আপোনালোকেও খুব সুন্দৰকৈ মেনিফেষ্টেশ্যন আজিৰ দিনটোত কৰিব পাৰে তাৰপিছতে আপোনাৰ যিকোনো ধৰণৰ নতুন ভাল প্ৰজেক্ট ল'ব পাৰে শিক্ষাগত প্ৰজেক্ট তেনেকুৱা ধৰণৰ ল'ব পাৰে নতুন জবৰ কাৰণে মই ক'লোৱে পুনৰবাৰ বা যিকোনো ধৰণৰ কেৰিয়াৰ ষ্টাডিৰ ক্ষেত্ৰত এই দিনটোত বিশেষভাৱে আমি বহুত বেলেগ ধৰণৰ মেটেৰিয়েলিষ্টিক সেয়ালৈ নগৈ আমি এইখিনি বস্তুত আমি সীমা মানে যদি ৰাখি পেলাই আমি মেনিফেষ্টেশ্যন কৰোঁ তেতিয়াহ'লে খুব বেছি ভাল হ'ব মেনিফেষ্টেশ্যনৰ কৰাৰ ৰুল বেলেগ নাই মনটো খুব বেছি পবিত্ৰ কৰি ৰাখিব লাগে এজ ইউজুৱেল সোনকালে শুই উঠাটো আমাৰ প্ৰধান কৰ্তব্যৰ ভিতৰত এটা দিনটো পাৰিলে 7টা বজাত বা 8টা বজাত আৰম্ভ কৰিব যিহেতু ঠাণ্ডাৰ দিন সকলোৰে ইমান সোনকালে উঠিবলৈ মন নাযাবও পাৰে পৰাপক্ষত উঠিব 7টা-8টা বজাত উঠি পেলাই সুন্দৰকৈ স্নান কৰিব আপোনালোকে গা পা ধুই উঠিব কোনোবাই যদি নিমখ দিব বিচাৰে নিমখ দি পেলাই গা ধুব পাৰে তো বগা নিমখো দিব পাৰে মানে পিংক চল্টো দিব পাৰে কোনো কথা নাই উঠি পেলাই যিসকল শিক্ষাৰ্থী তেওঁলোকে নিজৰ যেনেকৈ আমি সৰুতে কৰিছিলোঁ খুব সুন্দৰকৈ নিজৰ টেবুল চেবুল চাফা টাফা কৰি লৈ পেলাই তাতেই আমি যিখিনি দিওঁ অকণমান ধূপ চুপ ঘূৰালে বা অকণমান ধূনা ঘূৰাই পেলাই সেইখিনি সময়ত মাৰ আশীৰ্বাদ ল'ব তাৰ পাছতে আপোনালোকে প্ৰভু ভগৱন্তৰ ওচৰত যাৰ যেনেকে আপোনালোকে পালন কৰে শিৱ বাবা বা আমাৰ ভগৱান বিষ্ণু বা যাৰ যেনেকুৱা ধৰণৰ হয় যোনে যেনেকে ফ'ল' কৰে সেই ফ'ল' কৰা মতে যাৰ ঘৰত ধৰক আপোনালোকে যদি কোনোবাই কেণ্ডেল জ্বলাই তেনেকে যাৰ যেনেকুৱা ৰিচুৱেল সেইটোত কোনো বাধা নাই সেইখিনি কৰিলে প্ৰেয়াৰ ঘৰত গ'ল পূজা ঘৰত সেই নিয়মখিনি কৰি আহি পেলাই আপোনালোকে যদি প্ৰসাদ দিয়ে তেতিয়াহ'লে অকণমান প্ৰসাদ আগবঢ়ালে সেইদিনাখনত কৰি মেলি উঠি পেলাই আটাইতকৈ জৰুৰী কথাটো হ'ল 11 বাৰ মই এতিয়া এটা মন্ত্ৰ দিম সেইটো দৰকাৰ হ'লে স্ক্ৰীণতো আহিব সেই মন্ত্ৰটো আপোনালোকে 11 বাৰ মিনিমাম চান্টিং কৰিব লাগিব 11 বাৰ মিনিমাম আৰু মেক্সিমাম 108 বাৰ কৰিব পাৰিলে খুব ভাল মই মন্ত্ৰটো কৈ দিছোঁ ওম এম সৰস্বতী নমঃ ওম
এইম সৰস্বতী নমঃ, ওম এইম সৰস্বতী নমঃ। একচুৱেলি এইম যদি সৰু সৰু ল'ৰা ছোৱালীবিলাকে নোৱাৰে, অকল এইম AIM এইমটো যদি তেওঁলোকে উচ্চাৰণ কৰে 100 বাৰ তেতিয়াহ'লেও বহুত ভাল। ডাঙৰ সকলেতো গোটেইটোৱে ক'ব। গতিকে তেনেকৈ এই মন্ত্ৰটো আপোনালোকে কৈ থাকিব আৰু সৰস্বতী মাক ধন্যবাদ জনাব যে থেংক ইউ মা সৰস্বতী ফৰ ব্লেছিং মি, থেংক ইউ মা সৰস্বতী ফৰ ব্লেছিং মি। এনেকৈ ধৰণে যিমানবাৰ মনৰ পৰা ক'বলৈ মন যায় ক'ব। এইটো জবটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আজিৰ দিনটোত মাৰ এনাৰ্জিৰ লগত কানেক্ট কৰিবৰ কাৰণে। আৰু সেই ডিভাইন এনাৰ্জিটোৰ লগত থকাটোৱে আচলতে বহুত বেছি এটা ব্লিছফুল মুমেণ্ট হয়। আৰু আমাৰ জীৱনত বাৰু ইয়াৰ বাদে কি আছে কওকচোন, আমিতো সেইখিনিয়েই বিচাৰোঁ নহয় জানো। তাৰ পাছত আপুনি চান্টিং কৰিলে বা এতিয়া এই যে উইচটো মই লিখিব দিওঁ, যে মেনিফেষ্টেশ্যনটো কৰিব দিওঁ, সেই মেনিফেষ্টেশ্যনটো আপোনালোকে মানে চান্টিং কৰাৰ আগতো লিখিব পাৰে, পিছতো লিখিব পাৰে। কিছুমানে আগত লিখে, মই কিজনকে আগত লিখি লওঁ। আগত লিখি পেলাই কাগজখনত ধুনীয়াকৈ লিখো থেংক ইউ। এতিয়া আপোনালোকে ইয়াতে লিখিব যে থেংক ইউ মা সৰস্বতী ফৰ ব্লেছিং মি বুলি পেলাই লিখিব আৰু নিজৰ উইচটো লিখিব। কি থাকিব পাৰে, আপুনি কি কৰিব বিচাৰে, ব্যৱসায় কৰিব বিচাৰিছে তাৰ কথা লিখিলে, কেৰিয়াৰৰ কিবা যদি জব আপুনি বিচাৰি আছে, নতুন যদি চাকৰি বিচাৰিছে, গভৰ্ণমেণ্ট জব যদি আপোনাৰ লাগি আছে কিন্তু হোৱা নাই তাৰ কথা লিখক। কিবা যদি ট্ৰান্সফাৰৰ কথা আছে সেইটো লিখক, চাকৰি ট্ৰান্সফাৰৰ কথা কৈছোঁ। গোটেইকেইটা লিখি পেলাই ধুনীয়াকৈ সন্মুখত থৈ নিজৰ হাতেৰে ব্লেছিংছ দি পেলাই তেনেকৈ ধৰণেও কৰিব পাৰে। বথ ৱেজ ইজ কাৰেক্ট, ইয়াত ইনকাৰেক্ট বুলি একো নাই। আগতীয়াকৈ ধ্যান কৰি তাৰপাছতো লিখিব পাৰে, আকৌ কৰি পেলাই আপুনি লিখাৰ তাৰপিছতো ধ্যান কৰিব পাৰে। আৰু সেই কাগজখন সুন্দৰকৈ আপোনালোকে য'ত প্ৰাৰ্থনা কৰে তাত ৰাখি দিলে, বা নিজৰ পঢ়া টেবুলত বা ষ্টাডি টেবুলত তেনেকৈ ধৰণেও ৰাখিব পাৰে, কোনো কথা নাই। এতিয়া এই কাগজখন আপোনালোকে নৰ্মেলি 21 days লগত ৰাখিব লাগিব। পিলো টেকনিক বা যদি গাৰু মাজত ৰাখিলে, নহ'লে টেবুলতে য'ত আছে তাতে ৰাখিলে। আৰু ডেইলি 21 দিন এই যোনটো মই মন্ত্ৰ দিলোঁ, এই মন্ত্ৰটো আপোনালোকে সদায় চান্টিং কৰিব। এবাৰ চান্টিং কৰিলেও হ'ব, কোনো কথা নাই। ডেইলি আপুনি 11 বাৰ চান্টিং কৰিলেও হ'ব, যদি 100 বাৰ কৰিবলৈ মন যোৱা নাই। ডেইলি সেই উইচটোত আপোনালোকে উইচ এটা হওক, দুটা হওক, তিনিটা হওক, 5টা হওক, মানে 5টাও লিখিব পাৰে, 3টাও লিখিব পাৰে, এটাও লিখিব পাৰে, কোনো কথা নাই। মাকে ল'ৰাৰ কাৰণে লিখিব পাৰে নে? পাৰে, কোনো কথা নাই, লিখিব পাৰে। কিন্তু নিজে লিখিলে বেছি ভাল। ইয়াত সদায় মই এটা কথাই কওঁ, মই মোৰ সন্তানৰ কাৰণে লিখাতকৈ যদি সন্তানে নিজে লিখে ডেফিনেটলি ভাল, কিন্তু উপায় নোহোৱাত মাকেই নিজেও লিখিব পাৰে। চ' সেই উইচকেইটা ধুনীয়াকৈ টেবুলত ৰাখিব, ৰাখি পেলাই ডেইলি তাতে আপুনি এনাৰ্জি দিব। ইউনিভাৰ্চেল এনাৰ্জি, মা সৰস্বতীৰ এনাৰ্জি, ডিভাইন এনাৰ্জি, এটা হোৱাইট কালাৰ এনাৰ্জি ফিল কৰিব। সেই হোৱাইট কালাৰ এনাৰ্জিটো যে সেই উইচৰ মাজত সোমাই গৈছে, তেনেকৈ ধৰণে আপুনি ডেইলি এই মেনিফেষ্টেশ্যনটো 21 দিনৰ বাবে কৰক। 21 দিনৰ শেষত কাগজখন পুৰি ছাইখিনি ইউনিভাৰ্চত এৰি দিব। কেতিয়াও ফ্লাছ নকৰিব, সেইটো কথা মই কৈ দিছোঁ ধুনীয়াকৈ। সেই ছাইখিনি ইউনিভাৰ্চত এৰি দিয়াটোৱে আটাইতকৈ বেষ্ট কথা। আৰু যদি ক'ৰবাত তেনেকুৱা ধৰণৰ ছাইখিনি বাহিৰলৈ পেলাবলৈ অসুবিধা, আমাৰ অসমত জেনেৰেলি নহয়, কিছুমান ঠাইত হয়, যদি তেনেকুৱা আছে তেতিয়াহ'লে বেচিনত পেলাব পাৰে, কিন্তু নট ফ্লাছ কৰিব নালাগে। অ'কে, সেইখিনি কৰিলে হ'ল। খুব সুন্দৰ মনেৰে দিনটোলৈ ওলাই যাওক। সেই দিনটোৰ যোনটো এনাৰ্জি, সেই ভাইব্ৰেশ্যনটোৰ লগত থাকক। আৰু নকৰিবলগীয়া কথাৰ ভিতৰত কাৰো লগত হাই কাজিয়া নকৰিব, নিগেটিভ কথা কেতিয়াও আলোচনা নকৰিব। যেনেকৈ হয় ন, ফ্ৰেণ্ডছৰ কথা পাতিলোঁ কাৰোবাৰ লগত, কি কথা তেনেকুৱা ধৰণৰ একদমেই নকৰিব। খুব মিলা প্ৰীতিৰে থাকক, খুব সমৃদ্ধশালী হৈ থাকক। আৰু এই কামখিনি খুব সুন্দৰকৈ কৰক। কিবা যদি কনফিউজন থাকে মেছেজ দিব, কিন্তু মই ভাবোঁ কনফিউজন থাকিবলগীয়া একোৱেই নাই, গোটেইখিনি সুন্দৰকৈ কৈ দিছোঁ। পেনৰ কথাটো আহিলে, তো পেনৰ কথাটো প্ৰেফাৰেবলি ব্লু হ'লে খুব ভাল, ব্লু আৰু গ্ৰীণ। তো ৰেড কালাৰটো মই বহুত বেছি নকওঁ, কাৰণ কেলৈ ৰেড কালাৰটো বিশেষকৈ আমি ৰিলেশ্যনশ্বিপ বা লাভ বা তেনেকুৱা ধৰণৰ এনাৰ্জিত দিওঁ। আপোনালোকৰ যদি ৰিলেশ্যনশ্বিপৰ ওপৰত ভিডিঅ' লাগে জনাব, মই এটা বনাই দিম খুব সোনকালে, খুব ধুনীয়াকৈ বনাই দিম। গতিকে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আমি পিংক কেণ্ডেল ব্যৱহাৰ কৰোঁ, ৰেড কেণ্ডেল ব্যৱহাৰ কৰোঁ, ৰেড পেন ব্যৱহাৰ কৰোঁ। যিসকলে কেণ্ডেল জ্বলাব বিচাৰে কেণ্ডেল জ্বলাব পাৰে, গ্ৰীণ কালাৰ কেণ্ডেল হ'ব পাৰে, হোৱাইট কালাৰ কেণ্ডেল হ'ব পাৰে, তেনেকৈ ধৰণে জ্বলাব পাৰে। বাকীটো ধূপ ধূনা আমি দিওঁৱে, সেইখিনি থাকে। ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব, উইচ মেনিফেষ্টেশ্যনৰ ক্ষেত্ৰত বহুত বেছি ভাল। আৰু এটা কথা মই এড কৰিব বিচাৰিম এইখিনিতে, যেতিয়া আপোনালোকে চান্টিং কৰে পৰাপক্ষত সদায় এটা পানীৰ গ্লাছ বা এটা পানীৰ বটল ৰাখিবলৈ নাপাহৰিব। এইটো ইমানেই মেজিক, ইমানে
মেজিক যাদু আৰু মেজিকৰ নিচিনা কাম কৰে নহয়, আপুনি ভাবিব নোৱাৰিব। ৱাটাৰ মেনিফেষ্টেশ্যনটো আপোনাৰ অল দা টাইম হৈ আছে। আপুনি এই যে 21 দিনৰ সাধনা কৰিব, মই নিজে 40 দিনৰ সাধনা লওঁ, মানে 40 দিনৰ কাৰণে কৰোঁ। আমাৰ বহুতে কয় যে যি সাধনা কৰা মানে কাকো ক'ব নালাগে, কিন্তু মই যিহেতু ভিডিঅ' বনাওঁ আপোনালোকৰ আগত আৰু মই মেনিফেষ্টেশ্যনৰে কথা কওঁ, কিন্তু মই সাধনাবিলাকৰ বা মই যিখিনি কৰি থাকোঁ মই সেইখিনি আপোনালোকৰ লগত কেতিয়াবা শ্বেয়াৰ কৰিবলগীয়া হয়। এনেকুৱা নহয় যে মই সকলোৰে আগত কওঁ, কিন্তু আপোনালোক মোৰ ফেমিলিৰ মানুহ, মই যদি আপোনালোকক নকওঁ আপোনালোকেও বস্তুখিনি বুজি নাপাব। এতিয়া যেনেকৈ মই 40 দিনৰ মই ৰাখোঁ, সেই 40 দিনত মই নিজে ভাবি লওঁ যে মই কোনটো বস্তু লগত জড়িত নহ'ম। ধৰক কেতিয়াবা মই কমপ্লিটলি সেই সময়খিনিত বইল খাওঁ, বা একেবাৰে মই বাৰু এনেও একেবাৰে নিৰামিষৰ দৰে, তথাপিতো সেইকেইদিন একেবাৰে যাতে মই কোনো ধৰণৰ কণী বা তেনেকুৱা ধৰণৰ ডায়েটৰ লগত নাথাকোঁ, তেনেকুৱা ধৰণৰ। গতিকে নিজৰ সংকল্পটো কেনেদৰে খুব ফাষ্ট কৰিব পাৰে সেই সংকল্পটো তেনেকৈ ধৰণে ল'ব। আৰু যিহেতু সৰস্বতী মা নহয় জানো, তাৰ পৰা আৰম্ভ হ'ব এনাৰ্জিটো। আমি এনেও খিচিৰি খাই ভাল পাওঁ। যদি পাৰে 21 দিন এটা সংকল্প ল'ব যে মই 21 দিন খুব সুন্দৰকৈ পালন কৰিম, খুব ভালকৈ কৰিম। আপুনি চাবচোন, আপুনি যিটো সংকল্প লৈছে মই ভাবোঁ যে পূৰণ হ'বই, আৰু ইউনিভাৰ্ছে আশীৰ্বাদ দিব। 1টা 3টা বা 5টা উইচ লিখিব পাৰে। পুনৰবাৰ মই ক'লো, পেনৰ কালাৰ ব্লু বা গ্ৰীণ, 21 দিনৰ কাৰণে কাগজখন ৰাখি থ'ব। প্ৰাৰ্থনা ঘৰত থ'ব পাৰে, নিজৰ পঢ়া টেবুলত থ'ব পাৰে, এটা ধুনীয়া জেগা ৰাখি ল'ব, তাতেই থৈ দিব। আৰু নহ'লে গাৰুৰ তলত মই ৰাখিবলৈ কোৱা নাই, ৰাখিলেও বেয়া কোনো কথা নহয়। গাৰু গিলিটো যোনটো কাভাৰ থাকে তাৰ ভিতৰত ৰাখিব পাৰে, কোনো কথা নাই। কিন্তু কি হয় ন, কোনজনৰ ব্যক্তিৰ বাবে লিখিছে সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট। সেইটো কাৰণে বাহিৰত ৰাখিলে খুব ভাল। তো ডেইলি আপুনি মন্ত্ৰ চান্টিংটো কৰি থাকিব, আৰু পানীৰ গ্লাছটো ৰাখিবলৈ নাপাহৰিব। যদি পাহৰি যায় কেতিয়াবা কোনোবা এদিন, কোনো কথা নাই, কিন্তু ৰাখিলে খুব ভাল। মানে মন্ত্ৰ চান্টিং কৰা বা আপুনি যেতিয়া প্ৰাৰ্থনাও কৰে, আমি যে দেখোঁ আমাৰ প্ৰাৰ্থনা কৰিলেও জানো আমাৰ সন্মুখত ঘটি এটা আমাৰ এনেকুৱা লোটা নিচিনা এটা থোৱা যায় ন পানী, কাৰণ পানীয়ে সেই গোটেই এনাৰ্জিটো এবজৰ্ভ কৰে। তাৰ পাছত যদি আপুনি সেই পানীখিনি খায়, আপোনাৰ শৰীৰত সেই পানীখিনি এনাৰ্জিটো গুচি যায়। আৰু আপুনি সঁচাকৈ মই যেতিয়া আমাৰ ক্লাছেছ হয়, তেনেকুৱা বহুত ধৰণৰ আমাৰ ক্লাছেছবোৰ হৈ থাকে, তো তেওঁলোকৰ লগত যেতিয়া কৰি থাকোঁ, ডক্টৰ এছিষ্টেণ্ট ৰেণ্টাৰৰ লগত আমি গ্ৰেটিটিউডৰ কিছুমান কৰি থাকোঁ, তেতিয়া আমাক কিন্তু সদায় পানীটো মাষ্ট আমি ৰাখিবই লাগে। আৰু বিশেষকৈ আমি চিচাৰ গ্লাছত বা চিচাৰ বটলত ৰাখোঁ। গতিকে তেনেধৰণে ৰাখিলে আপুনি চাবচোন খুব ভাল লাগিব। আপোনাৰ লগত লাগে ৱাটাৰ মেনিফেষ্টেশ্যনো হৈ গ'ল, পিলো টেকনিকো হৈ গ'ল, আপুনি ফুল এনাৰ্জিও পাই আছে, 20 days মেনিফেষ্টেশ্যনটো হৈ গ'ল। আপুনি সংকল্প লওক এই 21 days-ৰ, আৰু মই ভাবোঁ আপোনালোকে ডেফিনেটলি নিজৰ ডিজায়াৰ্ড, আপোনালোকে জব ডিজায়াৰ্ড, আপোনালোকৰ কাম ডিজায়াৰ্ড, আপোনালোকে যি বিচাৰিছে ফুলফিল হওক, আৰু সকলোৰে খুব ভাল হওক। গতিকে এনেকৈ ধৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সকলোৱে ভিডিঅ'টো চাব। যদি ভাল লাগে আপোনালোকৰ পৰিয়ালবৰ্গ, যাৰ ঘৰত মানে শিক্ষাৰ্থী আছে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আশা কৰোঁ আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, কেনেকুৱা পাইছে আমাৰ ভিডিঅ'বোৰ চাই, মোৰ ভিডিঅ'খিনি, আৰু কি টপিকৰ ওপৰত আপোনালোকে বিচাৰিব সেইটোও ক'ব। গতিকে মই চেষ্টা কৰিম তেনেকৈ ধৰণে বনাবলৈ। গতিকে আজিলৈ আহোঁ ইমানখিনিয়ে, আৰু খুব ভাল এটা দিন সকলোকে মই অন্তৰৰ পৰা সৰস্বতী পূজা বহুত শুভেচ্ছা জনালোঁ। খুব ধুনীয়াকৈ কৰক পূজা, আৰু খিচিৰি খাওক, আৰু দেৱালী কৰক, নিজৰ স্কুললৈ যাওক, সেৱা কৰক সকলোৱে, নহয় জানো? গতিকে আজিলৈ আহোঁ। ধন্যবাদ।